আজি এফালে যাবলৈ ওলাই আছোঁ। এতিয়া 4টামান বাজিছে পিছবেলা। আৰু ক'লৈ যাওঁ কি কৰোঁ তাকে আপোনালোককো দেখুৱাওঁ আজি ভিডিঅ'টো। আশা কৰিলোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। এতিয়া ঘৰতে আছোঁ বাৰু, এতিয়া ওলাই আছোঁ যাবৰ কাৰণে। যাম আৰু এতিয়া প্ৰথমতে নামঘৰত লগ কৰি লওঁ মানুহখিনি, তাৰপিছত যাম আৰু তাত গৈ আকৌ আপোনালোকক লগ পাম। আহি পালোহি বন্ধু বান্ধৱীসকল আৰু সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। এতিয়া ৰাতি 7টা বাজিছে, অকণমান দেৰিয়ে হ'ল পোৱাহি। আচলতে আজি আহিলোঁ আমি শ্ৰী শ্ৰী আদৰ্শ সত্ৰলৈ বুলি। শ্ৰী শ্ৰী আদৰ্শ সত্ৰখন তিনিচুকীয়াৰ ৰংপুৰীয়াত আছে। 2000 চনত স্থাপিত হৈছিলে আৰু এয়া হৈছে সত্ৰখনৰ ভিতৰ ভাগলৈ সোমাই যোৱা গেটখন। এতিয়া আমি প্ৰভুৰ ওচৰলৈ আহিলোঁ। প্ৰভুক সেৱা কৰি ল'লোঁ। প্ৰভুৱে আমাক আশীৰ্বাদ দিলে। এতিয়া আমাক নামঘৰৰ ভিতৰলৈ যাবলৈ ক'লে। ভিতৰলৈ যাব ওলাইছোঁ এতিয়া। যদি অহা নাই আপোনালোকেও আহিব পাৰিব। আমি আহিছোঁ তিনিচুকীয়া বৰগুৰি চৌৰণি চুক বৈষ্ণৱী নামঘৰৰ পৰা। আৰু এনেকৈ পবিত্ৰ ভাদ মাহত প্ৰতি বছৰে আমাৰ ভকতসকলে অহা হয়। এতিয়া আমি নামঘৰ ভিতৰৰ ভাগলৈ সোমাই আহিলোঁ। সোমাই চাকি ধূপ জ্বলাই সেৱা কৰি ল'লোঁ। দিহানাম এভাগিও যোগাৰ কৰি আহিছোঁ, তাকে যা যোৰ কৰি আছে আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। নাম ভাগি ল'বলৈ আমাক বহিবৰ কাৰণে যোগাৰ কৰি আছে ভকতসকলে এয়া। আৰু এইফালে প্ৰভু বহা আসনখন। আৰু এতিয়া আমি বহিম আৰু ইয়াত চাহ খাবলৈ দিলে আৰু এয়া মিঠৈ। চাহ খালোঁ আৰু এতিয়া নাম ল'বলৈ কাৰণে সাজু কৰা হৈছে। আৰু এয়া হৈছে প্ৰভু বহা আসনখন। প্ৰভু আহি বহিব ইয়াতে আৰু আমিও এতিয়া বহিম আৰু আপোনালোককো দেখুৱাম। যোগাৰ কৰি থকা হৈছে এয়া। ভকতসকলেও বহিছে, আইসকলেও বহিবলৈ সাজু কৰিছে আৰু প্ৰভু বহিবহি এতিয়া। আৰু বেছি ক্লিয়াৰ অহা নাই, ৰাতি হৈছে ভিডিঅ'টো আৰু নামঘৰত অকণমান দিগদাৰো লাগে দিয়কচোন ভিডিঅ'টো কৰিবলৈ। আৰু এয়া তথাপিও অকণমান দেখুৱাইছোঁ।
পটককৈ ৰাখি দিয়া হ'ল। মই বেলেগক ভিডিঅ' কৰিবলৈ দিয়া হৈছিলে, নিজে অকণমান কৰিবলৈ অসুবিধা হ'ল, সেইটো কাৰণে এতিয়া এয়া নাম সামৰা হ'ল। এয়া হৈছে নাম সামৰা পাছত প্ৰভুৱে আমাক এখন মানপত্ৰ দিলে আৰু লগত মাননি দিলে, আৰু লগতে একপি ফটো তুলিলোঁ প্ৰভুৰ লগত। প্ৰভুলৈ আমাৰ পৰা কুশল কামনা কৰিলোঁ। প্ৰভু সুস্থ থাকক, কুশলে থাকক, আৰু এয়া লগত একপি ফটো তুলিলোঁ। এয়া হৈছে একেবাৰে শেষত প্ৰভুৱে আমাক অন্নমুঠি লৈ আহিবলৈ ক'লে। প্ৰসাদ ল'লোঁ, আৰু প্ৰসাদ লোৱাৰ পাছত এতিয়া অন্নমুঠি ল'বলৈ ক'লে। যিহেতু ৰাতি হ'ল, ৰাতি 10টা বাজিলে, সেইটো কাৰণে প্ৰভুৱে আমাক অন্নমুঠি লৈ আহিবলৈ ক'লে। এয়া অন্নমুঠি ল'বলৈ আইসকল বহিছে, আৰম্ভ কৰিছোঁ ল'বলৈ। আৰু ইয়াত বহুত কষ্ট কৰি গৰমত বনাই খুৱাইছে আমাক, বহুত বহুত ধন্যবাদ। শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ পৰা এতিয়া ঘৰলৈ আহিব লৈছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ পৰা ঘৰলৈ বুলি ঘূৰি আহি আছোঁ। আৰু এয়াই আছিল আজিৰ সত্ৰৰ ভিডিঅ'। আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া আমি ঘৰলৈ ঘূৰি আহি আছোঁ। ৰাতি 10টা বাজিলে। আৰু বন্ধু বান্ধৱীসকল, ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।